সন্ধিয়াৰ বাতৰি লৈ মই যোগেন দাস। আজিৰ বাতৰিটো বহুত ভয়ংকৰ। এই আপোনালোকে যে দেখি আছে এই জিচিপিখনৰ ওপৰত যে দুইজন ল'ৰা বহি আছে, সেই দুইজন ল'ৰাই একচুৱেলি এই পোষ্টটোৰ তাঁৰডাল খুলিব গৈছিল। খুলিব যাওঁতে জিচিপিখন বেলেঞ্চ হেৰাই যায় আৰু সেই লাইনৰ পোষ্টটোত খুন্দা মাৰি পেলাই পূৰা বাগৰি যায়। এই চাওকচোন, বাগৰি গেল এক গেল গ্ৰীম গাই পৰি একদম খালত পৰি গেল জিচিপি। এই জিচিপিখন পৰা জেগাটো হৈছে হাজো ২ নং বাক্তা ভল্লাবৰী গাঁৱত নতুনকৈ হৈ থকা চেণ্ট্ৰেল জেলৰ একদম কাষত। এই লাইনৰ পোষ্টটোৰ তাঁৰডাল খুলিব গৈছিল। খুলিব যাওঁতে ব্ৰেকৰ কাম নাই চাগে এই জিচিপিখনৰ, এই ব্ৰেক নধৰি পেলাই একদম পূৰা খালত পৰি গেল। মানুহৰ একো হোৱা নাই, কিন্তু জিচিপিখন পূৰা পৰি গৈছে আৰু দুখন ফকলেন লাগছি, উঠাব পৰা নাই এতিয়ালৈকে।